দিল্লী অভিমুখে যোৱা সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ 2 নং প্লেটফৰ্মত ৰৈ আছে টিং টং টিং টুং টং। মা আমি দিল্লী যামেই, মা আমি দিল্লী যামেই, তাজমহল এইবাৰ চামেই। এনেকৈ এখন দিন দেখা পাম বুলি ভবাই নাছিলো। ভবাৰ কি আছে অ? স্টেশনত গৈ আছো, আমাৰ কথাই বেলেগ আজি। মজা লাগিব দে। বাবু কিয় নপঠিয়ালে? আৰে সি হিন্দী ক'ব নাজানে। দিল্লীত গৈ যদি কৰবাত হেৰাই যায় তেতিয়াহ'লে সি কেনেকে ক'ব মই ক'ত আছো? সেইকাৰণে তেওঁৰ মাকে তেওঁক নপঠিয়ালে। আমিতো বহুত ভাল হিন্দী কওঁ। তই ঠিকেই কৈছ। দিল্লীত হিন্দী নাজানিলে অলপ অসুবিধাই হয়, কাৰণ সি যদি হেৰাই যায় ক'ত আছে ক'বলৈ খকতে লাগি যাব ন। আমিতো পুৰা ফালি দিম হিন্দী কৈ। ডোন্ট কেয়াৰত ফুৰিম। কোনে কি ক'ব? আমি সকলো হিন্দী জানো, সকলোৰে লগত কথা পাতিব পাৰো। আমাৰ কথাই বেলেগ হৈ যাব। হে বন্ধু, মোৰ কিন্তু হিন্দী ভাল নহয় দিয়া। মই অলপ চাবি। হ'ব দিয়া, ব'লা সকলোৰে ভিতৰত গৈ বহো। নবৈ মলৈ এজনী ছোৱালী চালি নে নাই? নবৈ মলৈ এজনী ছোৱালী চালি নে নাই? কঁকাল খামুচিয়া লিহিৰি কটীয়া, কঁকাল খামুচিয়া লিহিৰি কটীয়া বগী কৈ দুনিয়া চাই। নবৌ মলৈ বাৰু তই এজনী ধুনীয়া ছোৱালী চালি নে নাই? দিল্লীত চাবলৈ বস্তু আৰু কি কি আছে অ? চাবলৈ বহুত আছে। লালকিল্লা আছে, তাজমহল আছে, ইণ্ডিয়া গেট আছে, লোটাছ টেম্পল আছে। চাবলৈ হ'লে বহুত চাবলৈ আছে, কিন্তু আমি সময় পাওঁ নে নাই সেইটোহে কথা। বন্ধু, আমি ইয়াৰ পৰা গৈ ক'ত নামিব লাগিব? তই যে হৈছ না, আমি তাত যাম, গৈ ষ্টেচনত নামিম, নামি আমি হোটেল বুক কৰি থৈ দিয়া আছে, হোটেলত যাম। তামাম মজা হ'ব ন? এই ভেপলাটা কি শুরু করিল হে? তাত আমি গৈ খানা চানা খাই পুৰা ফুৰিবলৈ যাম। তামাম মজা কৰিম অ। বলটো শুনা পালো দিল্লীৰ ছোৱালীবিলাকে বোলে সৰু সৰু কাপোৰ পিন্ধি, চুটি চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰে বাটেৰে। তই এইবিলাক কি কৈছা? এইবিলাকত কিন্তু একো কমেণ্ট নামাৰিবি হে। তই খালি চকুত পৰিলে চাবি, এইটোহে। কমেণ্ট মাৰিলে কিন্তু কাটি পেলাব, এইটো মনত ৰাখিবি। এনেকা নেকি? তামাম খাতৰা। চাই গ্ৰাম চাই গ্ৰাম চাই গ্ৰাম চাই গ্ৰাম চাই গ্ৰাম। পাটনাৰ চাহ আনিছে, চাহ এবাৰ খাই লওঁ নেকি? এতিয়া এইবিলাক বস্তু খোৱাৰ দৰকাৰ নাই, ট্ৰেইনত এইবিলাক বস্তু আহি থাকে। খিৰা 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 দেব দাদা, চাল চেলিয়ে নুন মাখিয়ে দেব, দেব দাদা চাল চেলিয়ে নুন মাখিয়ে দেব। সি কি বিকিব লাগিছে? চাল চেলাই দিম বুলি কৈছে, লুংগি গুচাই দিম বুলি কৈছে। আৰে পাগল, তিয়হ বিকিব লাগিছে, তিয়হ। চালটো গুচাই দিব, লুংগিটি লগাই দিব, সেইটোৱে তিয়হ। বেলেগ কাৰ্যসূচী দেখোন হে। এনেই ক'লে হ'ল চিম্পুল ভাৱে তিয়হ 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 তিয়হ। চেমেচা 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 লেলো চেমেচা। আৰে বলটো চেমেচা মানে কি ৰে? চেমেচা মানে চিংৰা চিংৰা। এইবাৰতো তেতিয়াহ'লে মই খাম। চিংৰাটো মই এনেই খুব ভাল পাওঁ, আৰু বহুত দিনৰ মূৰত খামেই আজি। বলটো আৰু কিমান সময় লাগিব হে? এতিয়াই কিয়? আৰু ৩৬ ঘণ্টা লাগিব। তই শুই থাক। ঠিক আছে, ময়ো শুই থাকো। এতিয়াতে ক'ত বহো? হ'ব দে, তোক বহিব নালাগে দে, তই থিয় হৈ থাক। এতিয়াহে ভাল লাগিছে মোক, কিবা এটা খাব পাৰি এইবাৰ। তই বেগবিলাক ভালকে থৈ আহিছ নে? আৰু ৰুমটো ভালকে তালা মাৰিছ নে নাইতে? আৰে বলটো, মই থাকোতে তোৰ কিহৰ টেনচন? মই ভালকে থৈ আহিছো, পুৰা লক চক মাৰি থৈ আহিছো। আমি এতিয়া কি খাম? এনেকুৱা জাগাত পুৰি চব্জিহে পাবি, আৰু কি পাবি? দাদা দাদা দাদা, গম তই দিল্লী গৈছ, এইটো অসম নহয়, ভালকে মাতবা লাগব। মই হিন্দীত মাতবা নৰো দে। বলটো তই কিয় নামাতা? তোমালোকে মাতি থাকা না, তোমালোকে নোৱাৰিলেহে মই মাতিম। খুৰা এইফালে আহিবিচোন, কিমান বাৰ মাতি আছো, শুনা পাই নেকি? তোমালোকক দি নহব, বুজি পালো। भैया इधर আহিবিচোন। हाँ बोलिए सर, मैं आपके पास क्या पेश कर सकता हूँ? हाँ কি কৈছে এইবিলাক মই দেখি বুজি পোৱা নাই। ভাই আমাকো ৰুটি चाहिए আৰু মাংস মাংস মাংস। মাংস ৰুটি আনি আছোন।
आपको रोटी चाहिए, मैं समझ में आ गया, लेकिन रोटी के साथ क्या चाहिए? लेकिन उसके साथ क्या लेंगे? दाल मखनी लेंगे तो पनीर लेंगे, क्या लेंगे? हे हे की मानो है ए कोई असु किमान हमार पूरा मांखो लेता है आप बुझी नहीं क्यों पता है? हां मैं बार-बार कोई असु मांखो लेता है हां भैया चिकन असना चिकन हां चिकन और रोटी और चिकन चाहिए ना? ठीक है मैं लाता हूं। ठीक है इंग्लिश कल को बुझी बोले ही हो बुझी बेसी মই এতিয়া इंग्रजी और हिंदी मिक्सर करी कब লাগিব। हां भैया इधर आइए तो। हां भैया बताइए और कुछ चाहिए? हां माने এটা কথা नहीं बुझी पता है अपनी केनेकुआ धৰণৰ रोटी बनाता है इमान गाठोर निसिना टान रोटी बनाता है इमान टान रोटी बनाता है तो केनेके चबाएंगे कक्सुन इमान टान रोटी आमी जीवनत केতিয়াও नहीं खाता है इमान टान रोटी खाएगा तो दांत भांग जाएगा। सर क्या बोल रहे हो मुझे कुछ भी नहीं समझ नहीं आ रहा है। तो रुकिए जरा मैं मैनेजर को बताता हूं। हे কি হেজালি মানুহ হে ইমান সুন্দৰকৈ হিন্দী কৈ আছো তাকো বুজি নাপায় সি সাগে আমাৰ নিচিনা স্কুলত পঢ়াই নাই সেই কাৰণে একো হিন্দী বুজি নাপায়। যাও সকলে যাও এতিয়া এখিনি তো খাব নোৱাৰিলো পইচাখিনি দি এতিয়া সকলে যাও ৰুমলৈ যাও এতিয়া বলা বলা যাও এতিয়া আমি যতেই যাম নিজৰ ভাষা নেৰিম।